চৰ মাৰি দিয়ে সৰু সৰু কথাতে তেওঁ মোৰ মা পিতাক খুব বেয়া বেয়া কথা কয় মোৰ ঘৰৰ মানুহক খুব অত্যাচাৰ কৰে চবকে বেয়া বেয়া কথা কয় কোনো তেওঁ শাৰীৰিক অত্যাচাৰ ইমান কৰিলে যে তেওঁ মোক গুৰিয়াই পেলাই কঁকাল ভাঙিছিলে আৰু দেশ দুনিয়াৰ গোটেই মানুহক তেওঁ মিছা কথা কৈছিলে যে মোক বাথৰুমত পৰি হৈছিলে মোক ছোৱালীজনীৰ প্ৰতি মোক মুক্তি লাগে তেওঁৰ পৰা মুক্তি লাগে মোক 2007 চনত মোৰ বিয়া হৈছিলে 19 ফেব্ৰুৱাৰীত তেতিয়াৰ পৰাই বিয়াৰ এমাহৰ পিছৰ পৰাই মই বিভিন্ন শাৰীৰিক আৰু মানসিক অত্যাচাৰ ভুগি থাকিব লগা হৈছে মোৰ স্বামী দেৱজিৎ শইকীয়া তেখেত ব্যৱসায়ী এতিয়া তেখেতৰ লগত মই থাকিব নোৱাৰা এটা সিচুৱেশ্যন কৰি দিছে তেওঁ এইটো মোক ইচ্ছাকৃতভাৱে মোক বাধ্য কৰিছে কৰো বুলি কৰি আছে কাৰণ তেওঁ বিয়াৰ এমাহৰ পিছতে কৈছিলে যে তোক এই ৰুমটোতে আমাৰ বেডৰুমটোৰ কথা কৈছিলে যে তোক এই ৰুমটোতে মাৰি মই পুলিচক 1 লাখ টকা দিলে বাচি যাম তেওঁ প্ৰতিটো কথাত তেনেকেই কৈছিলে সৰু সৰু কথাবিলাকতে তেওঁ চৰ মাৰি দিয়ে সৰু সৰু কথাতে তেওঁ মোৰ মা পিতাক খুব বেয়া বেয়া কথা কয় মোৰ ঘৰৰ মানুহক খুব অত্যাচাৰ কৰে চবকে বেয়া বেয়া কথা কয় কোনো আহিব নোৱাৰা অৱস্থা কৰি দিয়ে আৰু এইখিনিতো মই সহ্য কৰিয়ে আহিছিলোঁ কাৰণ সংসাৰখন আৰম্ভ কৰিছোঁহে তাৰপিছতে প্ৰথম বেবী মিছকেৰেজ হৈছে আৰু দুজনী ছোৱালী হৈছে তাৰপিছত সিহঁতো ডাঙৰ হৈ আহিছে কিন্তু মোৰ 20 চনত তেওঁ শাৰীৰিক অত্যাচাৰ ইমান কৰিলে যে তেওঁ মোক গুৰিয়াই পেলাই কঁকাল ভাঙিছিলে আৰু দেশ দুনিয়াৰ গোটেই মানুহক তেওঁ মিছা কথা কৈছিলে যে মোক বাথৰুমত পৰি হৈছিলে আৰু ময়ো তেনেকৈ তেওঁক বচাবৰ কাৰণে ময়ো লাহে লাহে ক'বলৈ লৈছিলোঁ যে হয় মই বাথৰুমতে পৰিলোঁ কিন্তু মই বাথৰুমত পৰা নাছিলোঁ তেওঁ মোক গুৰিয়াই পেলাই কঁকাল ভাঙিছিলে আজিও হৈছে দুপৰীয়া আজি অলপ দিনৰ পৰা হৈয়ে আছে আৰু মই যথেষ্ট মানসিক এটা প্ৰেছাৰত আছোঁ আজিও একেই মোৰ মা পিতাক ধৰি ধৰি খুব বেয়া বেয়া কথা কৈছিলে গালি পাৰিছিলে তাৰপিছতে মোক যেতিয়া তেওঁ মূৰ খুন্দিয়াই পেলাই ৱালত দিছে তেতিয়া মোৰ ডাঙৰ ছোৱালী আহি মোক মানে ৰখাইছেহি তেতিয়া তাইকো গালি পাৰিছে তাইকো মাৰিছে আৰু সেইখিনি কৰি তেওঁ যেতিয়া গুচি গৈছে আৰু ময়ো যেতিয়া মানুহৰ সহায়ৰ কাৰণে তললৈ গুচি গৈছোঁ তেতিয়া তেওঁ মোক গাড়ী গেৰেজটোত সকলোৱে দেখাকে তেওঁ মোক মূৰ খুন্দিয়াই দিছে আৰু মাৰিছে তেতিয়া তেওঁ সহযোগ মানে আজি 13 বছৰ কালে তেওঁৰ এটা ড্ৰাইভাৰ লৈ ফুৰে খগেন দাস আৰু সি কি কৰে সঁচাই মিছাই কেৱল মালিকৰ মানে হেৰি কথা কয় ফৰে কথা কয় আৰু মোৰ শহুৰৰ ঘৰত বিভিন্ন সম্পত্তি লৈ তেওঁলোকৰ দুজন ককায়েকৰ লগত বিভিন্ন সম্পত্তিৰ কেছ এতিয়াও আছে তেওঁ আনকি মাকেও দেৱজিৎ শইকীয়াৰ ওপৰত ডমেষ্টিক ভায়লেন্সৰ কেছ দিছিলে আৰু মোৰ শাহুৱেও সেইখিনি কথাই ক'ব মই যিখিনি কৈছোঁ সেই একে সঁচা কথাখিনিয়ে ক'ব আৰু তেওঁৰ পৰিয়ালৰ বাকীখিনি মানুহেও ক'ব মই এইখিনি কিমান সঁচা কৈছোঁ কিমান মিছা কৈছোঁ সেইখিনি তেওঁলোকেও ক'ব আৰু মই বিচাৰিছিলোঁ যে আমাৰ মিউচুৱেলি ডিভোৰ্চ হওক মই তেওঁক কৈছিলোঁ যে তুমি মিউচুৱেলি ডিভোৰ্চ কৰা কাৰণ যিহেতু আমাৰ টেম্পাৰামেণ্ট আমাৰ নিমিলে তোমাৰ টেম্পাৰামেণ্টৰ লগত মই এডজাষ্ট হ'ব পৰা নাই কৰা ডিভোৰ্চ আমি ছেপাৰেশ্যন লোৱা তেওঁ সেইটোও নকৰে ভালকৈও নাথাকে আৰু তেওঁ মোক কুকুৰ মেকুৰীৰ দৰে দিনে দিনে ব্যৱহাৰ কৰি আছে মুখ্যমন্ত্ৰীলৈ এটাই আহ্বান তেওঁ নিজকে বহুত সফল ব্যৱসায়ী তেওঁ হোণ্ডা ডিলাৰ অশোক লেলেণ্ডৰ 2টা ডিলাৰৰ মালিক তেওঁ টকা দি সকলো কিনিব বিচাৰে পুলিচকো টকা দিয়ে কিনিব বিচাৰিব এতিয়াও গতিকে মুখ্যমন্ত্ৰীলৈ মোৰ এটা অনুৰোধ যাতে মই যেতিয়া বিয়া হৈছিলোঁ 23 বছৰ বয়সত বিয়া হৈছিলোঁ মোৰ এৰেঞ্জ মেৰেজ হৈছিলে তেওঁলোকে চাই চিতি মোক বিয়া পাতিছিলে তাৰপিছত মই মোৰ পঢ়া শুনা BA 2টা ছাবজেক্টত মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ LLB কৰিলোঁ তাৰপিছতো তেওঁ মোক কোনো চাকৰি সোমাবলৈ মোক নিদিলে তেওঁ চাকৰিৰ নাম ল'লে মোক ঘৰৰ পৰা উলিয়াই দিয়া কথা কয় আৰু এতিয়ালৈকে মোৰ এতিয়া 43 ইয়াৰ্ছ চলি আছে এতিয়ালৈকে তেওঁ মোক কোনো ধৰণৰ চাকৰি যাবলৈ নিদিয়ে ক'তো কাম কৰিবলৈ নিদিয়ে মই ওকালতিও কৰিছিলোঁ সেয়াও বন্ধ কৰিলে 2খন কলেজত কাম কৰিছিলোঁ সেয়াও মোৰ বন্ধ হ'ল বিভিন্ন অপবাদ দি গতিকে এতিয়া তেখেতলৈ মোৰ এটি অনুৰোধ যে মোৰ এই অৱস্থাটোৰ পৰা মই যিটো মানসিক ট্ৰমাত আছোঁ মোৰ ছোৱালীহঁত দুজনী আমি যাতে তিনিটা প্ৰাণী শান্তিত থাকিব পাৰোঁ আমাৰ জীয়াই থকাৰতো অধিকাৰ আছে আমি শান্তিত কিয় জীয়াই থাকিব নোৱাৰোঁ মোক একো নালাগে মই হয় তেওঁ মোক যিটো হিচাপত তেওঁ মোক তলৰ গেৰেজটোত গৈ মাৰিছে সেইটোত মই বহুত বেছি ভয় খাইছোঁ কাৰণ তেনেকৈ মানুহ মাৰিলে মানুহ
মৰি যায়, মই মৰি গ'লে মোৰ ছোৱালী দুজনী অনাথ হ'ব, তেওঁৰ একো নহয়। আৰু মোৰ ছোৱালী দুজনী, ডাঙৰজনী এবাৰ 11, এজাৰ মই ভাৰ্বেলি মই এতিয়া দিলোঁ, কিন্তু মই লিখিতভাৱেও দিম। মোক এই অৱস্থাটোৰ পৰা মোক মুক্তি লাগে, হয় তেওঁ মোক বেলেগকৈ ৰাখক, ডিভোৰ্চ দিয়ক, আৰু মোক এলিমনি নালাগে। মই এতিয়াও কৈছোঁ, তেওঁৰ ঢেৰ টকা পইচা আছে, মোৰ তেওঁৰ কোনো টকা পইচাত লোভ নাই, মোহ নাই, মোক নালাগে দিব, একো নালাগে দিব, খালি মোক ছোৱালী দুজনীৰ সৈতে মোক মুক্তি লাগে, তেওঁৰ পৰা মুক্তি লাগে, মোক একো নালাগে।